মই দুষ্মন্ত চুতীয়া আজি এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা ঘণ্টা বটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাব। আজি মানে এনেকুৱা ধৰণৰ মানে যাম, মানে আজি এনেকুৱা এটা ব্লগ বনাম। আজি এখন গাড়ী আনিব যাম, এল্টো 800। তাৰপিছত সেইটো ডিলাৰলৈ গৈ আছোঁ। এতিয়া ডিলাৰৰ পৰা আহি পিনে যাম, ডিলাৰৰ পৰা অহাৰ পৰা একেবাৰে লাষ্টলৈকে ঘৰলৈ অহালৈকে আপোনালোকক দেখাম। তাত কি কি হয় দেখাবলৈ চেষ্টা কৰিম। গাড়ী কোনে কিনিব সকলো কথা কৈ আছোঁ। তাৰপাছত লগৰ গোটেইকেইটা যাব, যাম। তাৰপাছত মানে চাই থাকক। ইণ্টাৰটো দি লওঁ, ইণ্টাৰটো দিয়াৰ পাছত এতিয়া গাড়ীত যাম, মানে গাড়ীৰ পৰা একেবাৰে এল্টো 800 আহিম। চাই থাকক। ফাইনেলি লখিমপুৰ পাই গ'লি। লখিমপুৰ পৰা এতিয়া গৈ আছোঁ ডিলাৰলৈ, মেজিকত গৈ আছোঁ। বাছত আহিছিলোঁ প্ৰথমতে ঘৰৰ পৰা লখিমপুৰ পাই গ'লি। তাৰপৰা এতিয়া মেজিকত গৈ আছোঁ। আৰু বেছি দেৰি নাই, আৰু 10 মিনিটৰ ওচৰতে ডিলাৰ পাই যামগৈ। এতিয়া 10টা বাজিছে, কেইটা বজাত হয় চাই লওঁ। কেইটা বজাত হ'ব? 10:30 চাই লওঁ। ফাইনেলি লখিমপুৰ মাৰুতি চুজুকি শইকীয়া অটো হাতীলুং বাইলুঙত আছে। হাতীলুং জেগাত আছে, পাই গ'লোহি ইণ্ডাছ। এইটো ডিলাৰ দেখি আছে ন, ডিলাৰ পাই গ'লি। ডিলাৰ পোৱাৰ পাছতে গাড়ীখন উলিয়াই থৈ দিছে হেৰিয়তে। এইখনে গাড়ীখন ইণ্ডাছ এল্টো 800। এল্টো 800টো লিখা নাই, অকল এল্টো লিখা আছে। ফাইনেলি ডিপু নহয়, ফাইনেলি ডিলাৰ পাই গ'লোহি। এতিয়া গাড়ীখন ডেলিভাৰী হ'ব, মানে চব অলপমান গাড়ীখন ধূলি চুলি পৰি আছে, সেইবিলাক চফা কৰি দিব। আৰু নেক্সট অলপ গাড়ীখন মেকানিক চেকিং হ'ব, চেকিং কৰাৰ পাছতে ডেলিভাৰী হ'ব। আৰু কি হয় দেখাই থাকিম। গাড়ীখন ফুল চিনেমেটিক শ্বটো দেখাম। আৰু যোনজন মালিক সেইজন দেখাই দিম। চেনেলখন চাই গম পাইছে যে ফাইনেলি গাড়ী কাগজ পত্ৰ হৈ গ'ল, এখন গাড়ী। তাৰপাছত এতিয়া গাড়ীখনৰ কিবা কিবি পাৰ্ট লগাবলৈ গৈ আছোঁ হেৰিয়ত, চাৰ্ভিচ মানে চাৰ্ভিচ চেণ্টাৰত বস্তু অলপমান লগাই ল'ম। তাৰপাছত লগোৱাৰ পাছতে আৰু অলপমান কিবা কিবি কাম আছে, কাম কৰাৰ পাছতে মানে আমাক যাবলৈ দিব আৰু। চাই লওক। ফাইনেলি ডিলাৰৰ পৰা গাড়ীখন ওলাই গ'ল, ক'লোৱেই আকৌ এবাৰ কৈ দিছোঁ। গাড়ীখন ইয়াত ডিলাৰৰ ফ্ৰণ্টে এটা হেৰি আছে, ছাৰ্ভিচ চেণ্টাৰত নিনিয়ে বোলে গাড়ীখন, কিবা তাত বস্তু পাৰ্ট নাই, সেইকাৰণে বেলেগ এখন দোকানলৈ পঠিয়াই দিলে। ইয়াতে মানে চব বস্তু লগাব। তাৰপাছতে আকৌ হেৰিয়ত ডিলাৰত যাম, ডিলাৰৰ পৰা কিবা কিবি কৰি মেলি যাম আৰু ঘৰত। একবাৰ ঘৰলৈকে যোৱালৈকে চিনেমেটিক শ্বটটো চালে আগত এল্টো 800 চাই থাকক। গাড়ী কাম চলি আছে, আমনি লাগিছে। ৰাতিপুৱা ভাত চাত নোখোৱাকৈ গুচি আহিলোঁ গাড়ী ল'ম বুলি। তাৰপৰা এতিয়া অকণমান টাইম লাগিব চাগে, তাকে গাড়ী আহি গ'ল। আৰু আমি মক্কেল তিনিটা বহি আছোঁ। তাৰপাছত আপোনালোকে চাই থাকক। ঘৰলৈ গৈ আছোঁ, তাৰপৰা ঘৰত গৈ শেষ কৰিম ভিডিঅ'টো। কাম চাম কৰিবলৈ অথনি আমি 11টা বজাৰ পৰা ষ্টাৰ্ট হৈছিলে মানে বস্তু লগোৱাবিলাক। এতিয়া সময় প্ৰায় হৈ নাই হাতত, 3টা 7 হ'ল। 4টামান বজাত পাই যামগৈ। চাই থাকক।
হোটেলৰ পৰা মিঠাই চিঠাই ল'লোঁ অলপমান পাৰ্টি দিব মানে ঘৰত কিবা কিবি খুৱাব আৰু তাৰপাছত গাড়ীখনৰ মানে মালিক মই নহয়, গুণজন মোৰ লগৰ। আপোনালোকে যোনে মোৰ ভিডিঅ' চাই ইয়াক দেখিছে চাগে। সি আৰু থাম্বনেইলখন চাই গম পাইছে যে গাড়ী। তাৰপাছত এতিয়া জাষ্ট মই ভিডিঅ' বনাই থাকোঁতে কি হ'ল মানে ঘপককৈ ব্লগিং ৰাস্তাত কৰি আছিলোঁ, কৰিব লৈছিলে ভিডিঅ'টো মোবাইলটো ডাইৰেক্ট হেৰি হৈ গ'ল মানে এইটো এনেকুৱা বুকুৰ ওচৰত পৰি গ'ল। তাৰপৰা মই আগত টমটমত সোমাই দিলে মানে ৰখাব নোৱাৰিলোঁ মানে কৈ আছিলোঁ কথা, টমটম মায়ে আৰু জিলাৰ পৰা পাই গ'লোহি গাড়ীখন এখন। আৰু গাড়ী মই কিনা নাই, ই কিনিছে, গুণজনে কিনিছে এখন গাড়ীখন। মই চিনেমেটিক শ্বটত দেখাইছোঁ আৰু এবাৰ দেখাই দিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ আৰু ওচৰতে থকা ঘণ্টা বটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাব। ধন্যবাদ। আৰু নতুন ভিডিঅ' লৈ আহিম। আজি গাড়ী এটা ভিডিঅ' দিলোঁ, চাই কেনেকুৱা পালে ক'ব। আৰু ইয়াৰ আগত চাওক চিনেমেটিক শ্বটটো চাওক, তাৰপাছত